নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ মাজত আলোচনা কৰিম মই ক্লাছ 10ৰ সোশ্যাল সায়েন্স চেপ্টাৰ হিষ্টৰী বিষয়ে আলোচনা কৰিম তে চোৱা তোমালোকে চেপ্টাৰটো হৈছে 5 চেপ্টাৰটোৰ নাম হৈছে ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতিৰ ঐক্য সো আজি এটোৰ বিষয়ে আলোচনা কৰিম তোমালোকে সম্পূৰ্ণ ভিডিওটো ধৈৰ্য সহকাৰে চাই থাকিবা আৰু তোমালোকৰ এইচএলসি এক্সামৰ কাৰণে মেট্ৰিক ফাইনালৰ কাৰণে তোমালোকৰ ইম্পৰ্টেন্ট কেইটামান এমসিকিউ আৰু কোৱেশ্চন আনসাৰ শৰ্ট লৈ হাজু হৈছো এতিয়া বলা আৰম্ভ কৰো সোৱা এক নম্বৰটো হিন্দু সভ্যতাৰ পূব সীমা গাঙ্গে উপত্যকাৰ কোন ঠাইলৈ বিস্তৃত আছিল সো উত্তৰটো কি কৈছে হিন্দু সভ্যতাৰ পূব সীমা গাঙ্গে উপত্যকাৰ মিৰাট লৈকে বিস্তৃত আছিল বিছানা ইম্পৰ্টেন্ট আছে নেক্সট সোৱা দুই নম্বৰটো কি কৈছে হিন্দু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ কেতিয়া হৈছিল সো উত্তৰ হিন্দু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ প্ৰায় 4000 চনত হৈছিল বুজিছানে নেক্সট সোৱা 3 নম্বৰ কোৱেশ্চন ঋগবেদৰ আনুমানিক ৰচনা কাল কি সোৱা উত্তৰ ঋগবেদৰ আনুমানিক ৰচনা কাল হল খ্ৰীষ্টপূৰ্ব 1500 চন আৰু খ্ৰীষ্টপূৰ্ব 1000 চন পৰ্যন্ত বুজিছানে ছাত্ৰ-ছাত্ৰীসকল তাৰ পিছত সোৱা 4 নম্বৰ কোৱেশ্চনটো সোৱা ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকত থকা সত্যমেৱ জৰিয়তে এই বাক্যশাৰী মূলতঃ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে সো উত্তৰ ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকত থকা সত্যমেৱ জৰিয়তে এই বাক্যশাৰী মূলত মুণ্ডক উপনিষদ গ্ৰন্থৰ পৰা লোৱা হৈছে বুজিছানে নেক্সট সোৱা 5 নম্বৰ কোৱেশ্চন কি কৈছে প্ৰাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্ৰন্থখনৰ নাম কি সো উত্তৰ প্ৰাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্ৰন্থখনৰ নাম হল কৌটিল্যৰ দ্বাৰা ৰচিত অৰ্থশাস্ত্ৰ বুজিছানে অৰ্থশাস্ত্ৰ ইম্পৰ্টেন্ট আছে তোমালোকে ভালদৰে বুজিবা তোমালোকৰ এক্সামত আহিবই নেক্সট সোৱা 6 নম্বৰ কোৱেশ্চনটো আৰু যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়াই সাবস্ক্ৰাইব কৰি লোৱা আৰু আগন্তুক মানে তোমালোকে ভাল ভিডিঅ পাবৰ কাৰণে ভিডিঅটো এটা লাইক কৰি দিবা আৰু সাবস্ক্ৰাইব কৰি দিয়া সোৱা 6 নম্বৰ কোৱেশ্চনটো বিবিধতাৰ মাজত একতা ইউনিটি ইন ডাইভাৰ্চিটি এই বাক্যাংশ কোনখন গ্ৰন্থৰ জৰিয়তে স্থায়িত্ব লাভ কৰিলে সো উত্তৰ বিবিধতাৰ মাজত একতা ইউনিটি ইন ডাইভাৰ্চিটি এই বাক্যাংশ পণ্ডিত জৱাহৰলাল নেহৰুৰ গ্ৰন্থ ভাৰত সম্বেদ ডিসকভাৰী অফ ইণ্ডিয়া গ্ৰন্থৰ জৰিয়তে স্থায়িত্ব লাভ কৰিলে বুজিছানে ইম্পৰ্টেন্ট আছে তোমালোকে ভালদৰে নোট কৰি লোৱা আৰু তোমালোকে ভালদৰে বুজিবা নেক্সট সোৱা 7 নম্বৰ কোৱেশ্চনটো কি কৈছে ভাৰতৰ ভাস্কৰ্য শিল্পকলাৰ কোনটো শৈলীত গ্ৰীক ৰোমান কলা কৌশলৰ প্ৰয়োগ হৈছিল উত্তৰ ভাৰতৰ ভাস্কৰ্য শিল্পকলাৰ গান্ধাৰ শিল্পকলাত শৈলীত গ্ৰীক ৰোমান কলা কৌশলৰ প্ৰয়োগ হৈছিল নেক্সট আছে 8 নম্বৰ কোৱেশ্চন ভৰত মুনিৰ নাট্যশাস্ত্ৰ কেতিয়া ৰচিত হৈছিল সো উত্তৰ ভৰত মুনিৰ নাট্যশাস্ত্ৰ খ্ৰীষ্টপূৰ্ব 200 চনৰ পৰা দ্বিতীয় শতিকালৈ ৰচিত হৈছিল তাৰ পিছত আছে 9 নম্বৰ কোৱেশ্চন ভৰতৰ নাট্যশাস্ত্ৰ কিমানটা শ্লোক আছে সো ভাৰতৰ হ'ব ইয়াত আছে ভৰত তোমালোকে বাক্যটো অকমান চাই লবা সো উত্তৰ ভাৰতৰ নাট্যশাস্ত্ৰত প্ৰায় 6টা শ্লোক আছে বুজিছানে নেক্সট আছে 10 নম্বৰ কোৱেশ্চন হেৰাকা আন্দোলন কি হেৰাকা আন্দোলন কি সো উত্তৰ স্বাধীনতা সংগ্ৰামী ৰাণী গাইডালুৱে নাগালেণ্ডৰ পৰম্পৰাগত ধৰ্মবিশ্বাস তথা সংস্কৃতি সংৰক্ষণ তথা পুনৰ প্ৰৱৰ্তন কৰাৰ উদ্দেশ্য হেৰাকা নামৰ আন্দোলন গঢ়ি তুলিছিল বুজিছানে নেক্সট আছে 11 নম্বৰ কোৱেশ্চন চোৱা নাগালেণ্ডৰ হৰ্ণবিল উৎসৱ কি জীৱৰ নামত উৎসৰ্গিত সো উত্তৰ নাগালেণ্ডৰ হৰ্ণবিল উৎসৱ ডনেস্পকি নামত উৎসৰ্গিত তাৰ পিছত আছে 12 নম্বৰ কোৱেশ্চন সবচৰ কোট কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ উত্তৰ সবচৰ কোট মিজোৰাম ৰাজ্যৰ পৰম্পৰাগত উৎসৱ নেক্সট আছে 13 নম্বৰ কোৱেশ্চন
মিজো শব্দৰ অৰ্থ কি সো উত্তৰ মিজো শব্দৰ অৰ্থ হ'ল পাহাৰৰ বাসিন্দা বুজিছানে মিজো শব্দৰ অৰ্থ হৈছে মানে পাহাৰৰ বাসিন্দা ইম্পৰ্টেণ্ট আছে নেক্সট চোৱা 14 নম্বৰ কুৱেশ্যন উত্তৰ পূৰ্বাঞ্চলৰ কোন ৰাজ্যত মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা প্ৰচলিত সো উত্তৰ পূৰ্বাঞ্চলৰ মেঘালয় ৰাজ্যত মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা প্ৰচলিত নেক্সট আছে 15 নম্বৰ কুৱেশ্যন মণিপুৰী নৃত্য কি মূল বিষয়বস্তুক আলম কৰি গঢ়ি উঠিছে সো মণিপুৰী নৃত্য চৈতন্য মহাপ্ৰভুৰ শৈশৱ কৃষ্ণলীলা আদিক মূল বিষয়বস্তুক আলম কৰি গঢ়ি উঠিছে নেক্সট আছে 16 নম্বৰ কুৱেশ্যন অসমৰ প্ৰাচীন নাম কি আছিল সো অসমৰ প্ৰাচীন নাম প্ৰাগজ্যোতিষপুৰ বা আৰু কামৰূপ আছিল বুজিছানে নেক্সট 17 নম্বৰ কুৱেশ্যন কি বড়োমূলীয় শব্দৰ পৰা অসম নামটোৰ উৎপত্তি হোৱা বুলি অনুমান কৰা হয় সো হাচুম বড়োমূলীয় শব্দৰ পৰা অসম নামটোৰ উৎপত্তি হোৱা বুলি অনুমান কৰা হয় নেক্সট আছে 18 নম্বৰ কুৱেশ্যন চৰ্যাপদ মানে কি সো চৰ্যাপদ মানে হ'ল কেইটামান সহজানপন্থী গীত বুজিছানে নেক্সট 19 নম্বৰ কুৱেশ্যন চৰ্যাপদ কেতিয়া ৰচিত হৈছিল সো চৰ্যাপদ খ্ৰীষ্টীয় 10ম শতিকাৰ পৰা 4ৰ্থ শতিকাৰ সময়ছোৱাত ৰচিত হৈছিল বুজিছানে তাৰপিছত চোৱা 20 নম্বৰ কুৱেশ্যন কি কৈছে মাধৱ কন্দলীয়া কাৰ পৃষ্ঠপোষকতা লাভ কৰি সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল সো উত্তৰটো কি কৈছে মাধৱ কন্দলীয়া বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰি সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল বুজিছানে এইটো হৈছে আনসাৰ নেক্সট 21 নম্বৰ কুৱেশ্যন অসমৰ গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল সো অসমৰ গদ্য সাহিত্যৰ সূচনা শংকৰদেৱে কৰিছিল বুজিছানে ইম্পৰ্টেণ্ট আছে তোমালোকে ভালদৰে বুজি লোৱা নেক্সট 22 নম্বৰ কুৱেশ্যন জিকিৰ আৰু জাৰি কোনে ৰচনা কৰিছিল চোৱা এইটো তোমালোকৰ এক্সামত আহিবই কাটাং চোৱা উত্তৰটো ভালদৰে বুজি লোৱা উত্তৰ জিকিৰ আৰু জাৰি আজান পীৰ শাহ মিলন ৰচনা কৰিছিল বুজিছানে নেক্সট আজান পীৰ কোন চোৱা উত্তৰ আজান পীৰ ইছলাম ধৰ্মীয় সংগীত জিকিৰ আৰু জাৰিৰ ৰচক আছিল তেওঁৰ অন্য নাম আছিল শাহ মিলন বুজিছানে তাৰপিছত চোৱা 24 নম্বৰ কুৱেশ্যন আজান পীৰ কেতিয়া অসমলৈ আহিছিল উত্তৰ আজান পীৰ 13শ শতিকাত অসমলৈ আহিছিল চোৱা ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকক যিকেইটা কুৱেশ্যন দি আছোঁ গোটেইকেইটা ইম্পৰ্টেণ্ট আছে তোমালোকৰ এক্সামত আহিবই তো তোমালোকে ভালদৰে নোট কৰি লোৱা ভিডিঅ'টো স্কিপ নকৰাকৈ চোৱা 25 নম্বৰ কুৱেশ্যনটো কি কৈছে দ পৰ্বতীয় দিলৰ তোৰণখন কেতিয়া নিৰ্মিত হৈছিল চোৱা দ পৰ্বতীয় হিলৰ তোৰণখন খ্ৰীষ্টীয় 6ষ্ঠ শতিকাত নিৰ্মিত হৈছিল বুজিছানে নেক্সট চোৱা চাংৰুং ফুকন কি দায়িত্বত ন্যস্ত আছিল চোৱা উত্তৰ চাংৰুং ফুকনৰ প্ৰধান দায়িত্ব আছিল ৰাস্তা ঘাট প্ৰসাদ মঠ মন্দিৰ গড়দুৱাৰ আদি নিৰ্মাণ আৰু জোখমাখ আদি চোৱা চিতা কৰা বুজিছানে নেক্সট চোৱা লোক সংগীতত আগবঢ়োৱা অৱদানৰ বাবে অসমৰ কোন শিল্পীক পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছিল উত্তৰ লোক সংগীতত আগবঢ়োৱা অৱদানৰ বাবে অসমৰ শিল্পী প্ৰতিমা পাণ্ডে বৰুৱাক পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছিল নেক্সট আছে 28 নম্বৰ কুৱেশ্যন অসমৰ প্ৰথম বাৰ্তালোচনীখনৰ নাম কি সো উত্তৰ অসমৰ প্ৰথম বাৰ্তালোচনীখনৰ নাম হ'ল অৰুণোদয় বুজিছা তাৰপিছত আছে 29 নম্বৰ কুৱেশ্যন উত্তৰ পূৰ্বাঞ্চলৰ অষ্টিক নগোষ্ঠীৰ অন্তৰ্ভুক্ত জনজাতিটো কি সো উত্তৰ পূৰ্বাঞ্চলৰ অষ্টিক নগোষ্ঠীৰ অন্তৰ্ভুক্ত জনজাতিটো হ'ল মেঘালয়ৰ খাচীসকল বুজিছানে সো এতিয়া চোৱা ছাত্ৰ-ছাত্ৰীসকল 30 নম্বৰ কুৱেশ্যনটো তোমালোকে ৰচয়িতাসকলৰ নাম লিখা ৰচয়িতাসকলৰ আমাক নাম লিখিব দিছে এইটো ইম্পৰ্টেণ্ট আছে most ইম্পৰ্টেণ্ট তোমালোকে ভালদৰে বুজি লোৱা ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ এক্সামত আহিবই চোৱা
উত্তৰ অৰ্থশাস্ত্ৰ কোনে ৰচিত কৰিছিল চোৱা কৌটিল্য নেক্সট আছে ক আছে হস্তি বিদ্যানৱ শংকৰদেৱ আৰু আছে কীৰ্তনটো ৰচনা কৰিছিল শংকৰদেৱ আৰু আছে নামঘোষাটো লিখিবা মাধৱদেৱ আৰু আছে চুৰদাৰা পিম্পৰা গুচোৱা এইটো লিখিবা মাধৱদেৱ নেক্সট আছে কালিয়া দমন শংকৰদেৱ আৰু আছে ৰাম বিজয় শংকৰদেৱ কথাগীতা বৰ্তদেৱ নেক্সট আছে ৰাজতৰংগনী লিখিবা কলহন আৰু আছে ভাৰত সম্বেদ জৱাহৰলাল নেহেৰু বুজিছানে ইম্পৰ্টেণ্ট আছে এতিয়া চোৱা চমু উত্তৰ প্ৰশ্ন দিব দিছে আমাক চোৱা 1 নম্বৰটো খ্ৰীষ্টীয় 6ষ্ঠ শতিকাৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতিৰ নাম লিখা উত্তৰ খ্ৰীষ্টীয় 6ষ্ঠ শতিকাৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতিৰ নাম হ'ল গ্ৰীকসকল আৰু আৰ্যসকল বুজিছানে ইম্পৰ্টেণ্ট আছে গ্ৰীকসকল আৰু আৰ্যসকল তোমালোকে নোট কৰি লোৱা নেক্সট চোৱা 2 নম্বৰটো হিন্দু উপত্যকাত আৱিষ্কৃত হোৱা ধৰ্মীয় উদ্দেশ্যত ব্যৱহৃত হোৱা দুটা মূৰ্তিৰ নাম লিখা উত্তৰ হিন্দু উপত্যকাত আৱিষ্কৃত হোৱা ধৰ্মীয় উদ্দেশ্যত ব্যৱহৃত হোৱা দুটা মূৰ্তিৰ নাম হৈছে পশুপতি সদস্য মূৰ্তি আৰু মাতৃদেৱীৰ মূৰ্তি বুজিছানে নেক্সট চোৱা 3 নম্বৰটো অতিথিসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান উল্লেখ কৰা উত্তৰ অতিথিসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান হৈছে 1 নম্বৰটো চোৱা ধান খেতি আৰু 2 নম্বৰ হৈছে কুঁহিয়াৰ পৰা গুড় প্ৰস্তুতকৰণ বুজিছানে ইম্পৰ্টেণ্ট আছে নেক্সট চোৱা 4 নম্বৰ কুৱেশ্যনটো ভাৰতীয় সংস্কৃতিত বৰ্ণাঢ্যতা সৃষ্টিৰ ক্ষেত্ৰত ভৌগোলিক পৰিস্থিতিয়ে কিদৰে ভূমিকা গ্ৰহণ কৰিছে উত্তৰ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা আগমন ঘটা ভিন্ন নৃগোষ্ঠীৰ প্ৰভাৱত ভাৰতীয় সমাজখন গঢ়ি উঠিছে ইয়াৰ জৰিয়তে ভাৰতত সাংস্কৃতিক বৰ্ণাঢ্যতাৰ সূচনা হৈছে ভাৰতীয় সংস্কৃতিত বৰ্ণাঢ্যতাৰ উৎপত্তি তথা সংৰক্ষণ কৰাৰ ক্ষেত্ৰত দেশখনৰ বিশালতা আৰু বিভিন্ন ভৌগোলিক পৰিস্থিতিয়ে ভূমিকা গ্ৰহণ কৰি আহিছে ভাৰতৰ ভূ-প্ৰাকৃতিক বৈশিষ্ট্যৰ অন্তৰ্গত এহাতে বিশাল সমভূমি থকাৰ বিপৰীতে আনহাতে পাৰ্বত্য অঞ্চল বিৰাজ কৰিছে এফালে মৰুভূমি থকাৰ বিপৰীতে আনফালে ক্ৰান্তীয় অৰণ্য বিৰাজ কৰিছে এহাতে উপকূলীয় অঞ্চলৰ বিৰাজ কৰাৰ বিপৰীতে আনহাতে গভীৰতম অভ্যন্তৰীণ এলেকা বিৰাজ কৰিছে বুজিছানে ছাত্ৰ ছাত্ৰীসকল এইটো অকণমান দীঘল হ'লেও তোমালোকৰ এক্সামত আহিব যিহেতু তোমালোকে লিখিবই লাগিব আৰু তোমালোকে মানে মুখস্থ কৰিব লাগিব তোমালোকৰ এক্সামত আহিব যিহেতু চোৱা তাৰপিছতটো 5 নম্বৰ কুৱেশ্যন বেদৰ 4খন সংহিতাৰ নাম লিখা বেদৰ 4খন মানে সংহিতাৰ নাম লিখিব দিছে ইম্পৰ্টেণ্ট আছে চোৱা বেদৰ নাম কেইটা উত্তৰ বেদৰ 4খন সংহিতাৰ নাম হ'ল চোৱা 1 নম্বৰটো ঋগ্বেদ আৰু আছে যুজুবেদ নেক্সট আছে সমবেদ আৰু অথৰ্ববেদ বুজিছানে এইকেইটা মষ্ট ইম্পৰ্টেণ্ট চোৱা নেক্সট আছে 6 নম্বৰ কুৱেশ্যন অশোকদাৰ মুখ্য শিলালিপিত ধৰ্মীয় উদাৰতাৰ বিষয়ে কি কথা লিখা আছে চোৱা উত্তৰ কেইটা লিখিবা উত্তৰটো স্কেল কৰি দিছো মই তোমালোকে 6 নম্বৰ উত্তৰটো লিখি ল'বা আৰু চোৱা 7 নম্বৰ উত্তৰটো মই কৈ দিছো চোৱা 7 নম্বৰ কুৱেশ্যনটো সাংস্কৃতিক বহুতবাদ মানে কি চোৱা উত্তৰ কোনো এখন সমাজৰ সাংস্কৃতিক বিবিধতা আৰু বিবিধতাৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনোভাৱক সাংস্কৃতিক বহুত্ববাদে ভাৰতত হৈছে সাংস্কৃতিক বহুত্ববাদ বিৰাজ কৰা দেশৰ উৎকৃষ্ট উদাহৰণ কিয়নো ইয়াত সংস্কৃতি ভাষা জাতি ধৰ্ম পৰম্পৰাগত ৰীতি নীতি সাজ পোছাকৰ শৈলী খাদ্যাভ্যাস লোক সংস্কৃতি আদিৰ বিচিত্ৰ সমাহাৰ পৰিলক্ষিত হয় বুজিছানে নেক্সট চোৱা 8 নম্বৰ কুৱেশ্যনটো ভাৰতৰ প্ৰাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম লিখা ভাৰতৰ প্ৰাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম লিখিব দিছে চোৱা উত্তৰ ভাৰতৰ প্ৰাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম হৈছে 1 নম্বৰটো চোৱা আৰ্যভট্ট আৰু আছে 2 নম্বৰটো আছে ব্ৰহ্মগুপ্ত বুজিছানে নেক্সট চোৱা 9 নম্বৰ কুৱেশ্যনটো কি কৈছে প্ৰাচীন ভাৰতৰ দুখন চিকিৎসা শাস্ত্ৰৰ নাম লিখা চোৱা তোমালোকৰ ইম্পৰ্টেণ্ট আছে কেইটা MCQ আৰু চোৱা উত্তৰ প্ৰাচীন ভাৰতৰ দুখন চিকিৎসা শাস্ত্ৰৰ নাম হৈছে 1 নম্বৰটো আছে
চৰক সংহিতা আৰু 2 নম্বৰটো আছে সুশ্ৰত সংহিতা বুজিছানে নেক্সট 10 নম্বৰ কোৱেশ্চনটো কি কৈছে ভাৰতীয় চিত্ৰকলাক কি ভাগত ভগাব পাৰি উত্তৰ ভাৰতীয় চিত্ৰকলাক দুটা ভাগত ভাগ কৰিব পাৰি সেইবোৰ হৈছে সেইবোৰ 1 নম্বৰটো আছে বৃহদাকাৰ দেৱাল চিত্ৰ আৰু 2 নম্বৰ আছে ক্ষুদ্ৰাকাৰ চিত্ৰ বুজিছানে নেক্সট 11 নম্বৰ কোৱেশ্চনত কি কৈছে চিত্ৰকলাৰ প্ৰতি পৃষ্ঠপোষকতা আগবঢ়োৱা দুগৰাকী মোগল বাদশ্বাহৰ নাম লিখা উত্তৰ চিত্ৰকলাৰ প্ৰতি পৃষ্ঠপোষকতা আগবঢ়োৱা দুগৰাকী মোগল বাদশ্বাহৰ নাম হৈছে 1 নম্বৰটো আছে জাহাংগীৰ আৰু 2 নম্বৰ আছে শাহজাহান বুজিছানে ইম্পৰ্টেন্ট আছে নেক্সট 12 নম্বৰ কোৱেশ্চনটো ক্ষুদ্ৰাকাৰ চিত্ৰযুক্ত অসমৰ দুখন হাঁচিপুতীয়া পুথিৰ নাম লিখা উত্তৰ ক্ষুদ্ৰাকাৰ চিত্ৰযুক্ত অসমৰ দুখন হাঁচিপুতীয়া পুথি হৈছে 1 নম্বৰটো আছে হস্তি বিদ্যানব আৰু 2 নম্বৰটো আছে আনন্দ লহৰী বুজিছানে নেক্সট 13 নম্বৰ কোৱেশ্চনটো হস্তি বিদ্যানব গ্ৰন্থখনৰ চিত্ৰকৰ দুগৰাকী নাম লিখা উত্তৰ হস্তি বিদ্যানব গ্ৰন্থখনৰ চিত্ৰকৰ দুগৰাকী নাম হৈছে 1 নম্বৰটো আছে দিলবৰ আৰু 2 নম্বৰটো আছে দুসাই বুজিছানে এতিয়া ছাত্ৰ ছাত্ৰীসকল 14 নম্বৰ কোৱেশ্চনটো জুম খেতি মানে কি বুজা বুজিছানে জুম খেতি মানে কি বুজা উত্তৰটো আমি কেনেকৈ লিখিম পাহাৰৰ এডলীয়া মাটিত ঘাস কাটি কৰা এক কৃষি পদ্ধতি বুজিছানে ইম্পৰ্টেন্ট আছে এইটো পাহাৰৰ মানে এডলীয়া মাটিত ঘাস কাটি কৰা এক কৃষি পদ্ধতি নেক্সট আছে 15 নম্বৰ কোৱেশ্চনটো জেং বিহু মানে কি জেং বিহু মানে কি ইম্পৰ্টেন্ট আছে উত্তৰ বহাগ বিহুত উজনি অসমৰ মহিলাসকলে পুৰুষৰ অগোচৰে নিৰ্জন স্থানত অনুষ্ঠিত কৰা বিহু নৃত্য গীতক কাৰ্যসূচীকে জেং বিহু বুলি কোৱা হয় বুজিছানে এনেকৈ লিখিবা নেক্সট আছে 16 নম্বৰ কোৱেশ্চন ওজাপালিৰ দুটা বাগৰ নাম লিখা উত্তৰ ওজাপালি হৈছে এক অন্যতম জনপ্ৰিয় লোকনৃত্য ওজাপালিৰ দুটা বাগ হৈছে 1 নম্বৰটো আছে বেহৰ ওজাপালি আৰু 2 নম্বৰটো আছে হুকন্যানী ওজাপালি নেক্সট 17 নম্বৰ কোৱেশ্চন প্ৰাচীন ভাৰতবৰ্ষৰ দুগৰাকী দাৰ্শনিকৰ নাম লিখা উত্তৰ প্ৰাচীন ভাৰতবৰ্ষৰ দুগৰাকী দাৰ্শনিকৰ নাম হৈছে 1 নম্বৰটো আছে ৰামানুজ আৰু 2 নম্বৰটো আছে পতঞ্জলি বুজিছানে এতিয়া 18 নম্বৰ কুৱেশ্যনটো আহোম ৰাজত্বকালত ৰচিত দুখন বুৰঞ্জীৰ নাম লিখা কি কৈছে আহোম ৰাজত্বকালত মানে দুখন বুৰঞ্জীৰ নাম লিখিব দিছে উত্তৰ আহোম ৰাজত্বকালত ৰচিত দুখন বুৰঞ্জীৰ নাম হৈছে 1 নম্বৰটো আছে দেওদাই বুৰঞ্জী আৰু 2 নম্বৰটো আছে কছাৰী বুৰঞ্জী বুজিছানে নেক্সট 19 নম্বৰ কুৱেশ্যন বিহুৰ সমধৰ্মী হিচাপে নামনি অসমত উদযাপিত হোৱা দুটা স্থানীয় উৎসৱ উল্লেখ কৰা উত্তৰ বিহুৰ সমধৰ্মী হিচাপে নামনি অসমত উদযাপিত হোৱা দুটা স্থানীয় উৎসৱ হৈছে 1 নম্বৰটো আছে দৰং জিলাৰ দেউল আৰু 2 নম্বৰটো আছে গোৱালপাৰা জিলাৰ বাহ পূজা বুজিছানে নেক্সট আছে 20 নম্বৰ কুৱেশ্যনটো দৰঙৰ দুবিধ লোকনৃত্যৰ নাম উল্লেখ কৰা উত্তৰ দৰঙৰ দুবিধ লোকনৃত্যৰ নাম হৈছে 1 নম্বৰটো আছে দেউদানী নৃত্য আৰু 2 নম্বৰটো আছে বৰদলীয়া এতিয়া 21 নম্বৰ কুৱেশ্যনটো ভাৰতত থকা মূল নৃগোষ্ঠী কেইটা কি কি উত্তৰ ভাৰতত থকা মূল নৃগোষ্ঠী কেইটা হৈছে 1 নম্বৰটো আছে অত্ৰিকসকল 2 নম্বৰ আছে নিগ্ৰো গোষ্ঠী নেক্সট আছে মংগোলীয় গোষ্ঠী তাৰপিছত আছে আৰ্যবাহী নৰ্ডিক নেক্সট আছে দ্ৰাবিড়সকল আৰু আছে পশ্চিমৰ প্ৰহস্ত মস্তিষ্কি বেষ্টাৰ্ণ প্ৰেচিফালিক বুজিছানে নেক্সট 22 নম্বৰ কুৱেশ্যনটো ভাৰতীয় সংস্কৃতিত অনৈক্যৰ মাজত একতা সৃষ্টিকাৰী তিনিটা কাৰক উল্লেখ কৰা উত্তৰ কেনেকৈ লিখিম আমি ভাৰতীয় সংস্কৃতিত অনৈক্যৰ মাজত একতা সৃষ্টিকাৰী তিনিটা কাৰক হৈছে কটো আছে সাংস্কৃতিক বহুত্ববাদ আৰু আছে 2 নম্বৰটো ঘটো আছে বিভিন্ন যুগৰ সাম্ৰাজ্যৰ দ্বাৰা সৃষ্টি হোৱা ৰাজনৈতিক একতা আৰু আছে গটো বিভিন্ন সাহসে অক্ষুণ্ণ ৰখা ধৰ্মীয় আৰু সাংস্কৃতিক একতা বুজিছানে তাৰপিছত 23 নম্বৰ কুৱেশ্যনটো ছাত্ৰ ছাত্ৰীসকল প্ৰাচীন ভাৰতৰ স্থাপত্য নিদৰ্শনসমূহক গাইকৈ কি ভাগত ভগোৱা হৈছে উত্তৰ প্ৰাচীন ভাৰতৰ স্থাপত্য নিদৰ্শনসমূহক
গায়ক উত্তৰ ভাৰতীয় নাগৰ দক্ষিণ ভাৰতীয় দ্ৰাবিড় আৰু ভিণ্ড আৰু কিহান্দিৰ মাজভাগত দেখিবলৈ পোৱা বেছৰ শৈলীত বগোৱা হয় বুজিছানে নেক্সট চোৱা 24 নম্বৰ কুৱেশ্যনটো ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যৰ ক্ষেত্ৰত সাংস্কৃতিক একতাৰ জালিকা বুলিলে কি বুজা লিখা চোৱা এইটো তোমালোকে লিখি দিবা মই স্কেল কৰি দিছোঁ যিহেতু ভিডিঅ'টো মানে অকমান দীঘল হৈ যাব তোমালোকে মানে ভিডিঅ'টো অকমান ৰখাই লিখি দিবা সো এতিয়া চোৱা ছাত্ৰ-ছাত্ৰীসকল 25 নম্বৰ কুৱেশ্যনটো তোমালোকে চোৱা এইটো ইম্পৰ্টেণ্ট আছে তোমালোকৰ এক্সামত আহিবই খাটাং চোৱা UNESCO ৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভুক্ত হোৱা ভাৰত তিনিটা স্থাপত্য উল্লেখ কৰা চোৱা উত্তৰ UNESCO ৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভুক্ত হোৱা ভাৰতৰ তিনিটা স্থাপত্য হৈছে কটো আছে তাজমহল আৰু নেক্সট আছে খ অজন্তাৰ গুহাসমূহ আৰু আছে গ হাসিৰ স্তূপ বুজিছানে ইম্পৰ্টেণ্ট আছে তাৰপিছত চোৱা 26 নম্বৰ কুৱেশ্যনটো তোমালোকে চোৱা ভাৰতৰ ভাস্কৰ্য শিল্পৰ ক্ষেত্ৰত কি মূৰ্তি নিৰ্মাণ কৰা হৈছিল চ উত্তৰ প্ৰাচীন কালেৰে পৰা ভাস্কৰ্য শিল্পৰ বাবে ভাৰতৰ এক সুখ্যাতি আছে গৌতম বুদ্ধ মহাবীৰ হিন্দু ধৰ্মীয় বিভিন্ন দেৱ-দেৱী যক্ষিণী অপেশ্বৰী বৌদ্ধ ধৰ্মৰ লগত জড়িত বিভিন্ন জীৱ-জন্তুৰ মূৰ্তি আদি বুজিছানে নেক্সট চোৱা তাৰপিছত চোৱা 27 নম্বৰটো ভাৰতৰ ভাস্কৰ্য শিল্পকলাৰ তিনিটা প্ৰধান শৈলী কি চোৱা উত্তৰ ভাৰতৰ ভাস্কৰ্য শিল্পকলাৰ তিনিটা প্ৰধান শৈলী হৈছে কটো আছে গান্ধাৰ শিল্পকলা নেক্সট আছে খ মথুৰা শিল্পকলা আৰু আছে গ অমৰাৱতী শিল্পকলা তাৰপিছত চোৱা 28 নম্বৰ কুৱেশ্যনটো দেৱাল চিত্ৰ নিৰ্দেশন থকা ভাৰতৰ তিনিখন ঠাইৰ নাম উল্লেখ কৰা চোৱা তিনিখন নাম কেইটা অজন্তাৰ দেৱালৰ চিত্ৰসমূহ নেক্সট আছে বাগৰ দেৱালৰ মানে চিত্ৰসমূহ আৰু আছে চিত্ৰ নাৱাচলৰ মানে দেৱালৰ চিত্ৰসমূহ তামিলনাডুৰ এইকেইটা লিখি দিবা নেক্সট চোৱা 19 নম্বৰ কুৱেশ্যনটো মোগলৰ যুগৰ ক্ষুদ্ৰাকাৰ চিত্ৰ সম্বলিত তিনিখন গ্ৰন্থৰ নাম লিখা চোৱা তিনিখন গ্ৰন্থৰ নাম লিখিব দিছে এক নম্বৰটো আছে পাটচাহনামা আৰু 2 নম্বৰটো আছে তুতিনামা নেক্সট আছে জাহাংগীৰনামা তাৰপিছত চোৱা ছাত্ৰ-ছাত্ৰীসকল চিত্ৰকলাৰ জৰাংগ মানে কি বুজা চোৱা চিত্ৰকলাৰ বাবে প্ৰয়োজনীয় 6টা উপাদানক চিত্ৰকলাৰ জৰাংগ বোলা হয় চোৱা চিত্ৰকলাৰ জৰাংগৰ তলত দিয়া কেইটা অন্তৰ্ভুক্ত এক নম্বৰ আছে কত আছে আকৃতি খ আছে জুকমাক আৰু আছে গ আবেগ অনুভূতি প্ৰকাশ কৌশল তাৰপিছত আছে গ কলাত্মক উপস্থাপন আৰু আছে উঙ সাদৃশ্য জ্ঞান আৰু আছে পতাংশ চলিকা ব্যৱহাৰৰ নিয়ম বুজিছানে তাৰপিছত চোৱা ছাত্ৰ-ছাত্ৰীসকল 31 নম্বৰ কুৱেশ্যনটো ভাৰতৰ যোগবিদ্যাৰ বিষয়ে চমুকৈ লিখা ভাৰতৰ যোগবিদ্যাৰ বিষয়ে চমুকৈ লিখিব দিছে চোৱা তোমালোকে এইকেইটা লিখি দিবা ভাৰতৰ যোগবিদ্যাৰ বিষয়ে লিখি দিবা এইকেইটা চোৱা তাৰপিছত আছে 32 নম্বৰ কুৱেশ্যনটো ভাৰতৰ স্থাপত্যকলাৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা ভাৰতৰ স্থাপত্যকলাৰ তিনিটা বৈশিষ্ট্যৰ বিষয়ে উল্লেখ কৰিব দিছে আমাক চোৱা আমি কেনেকৈ লিখিম প্ৰথমটো ভাৰতৰ স্থাপত্য শিল্পৰ নিৰ্দেশন মঠ মন্দিৰৰ প্ৰধান শিখৰসমূহ আৰু সহযোগী শিখৰসমূহ পৰ্বত শৃংগৰ আৰ্হিত নিৰ্মিত হৈছিল নেক্সট আছে খ দক্ষিণ ভাৰতৰ মন্দিৰসমূহৰ ওপৰৰ অংশ আয়তাকাৰ গঠনেৰে ক্ৰমে ওপৰলৈ সৰু হৈ যোৱা পৰিলক্ষিত হয় তাৰপিছত আছে গ মঠ মন্দিৰৰ আদি ধৰ্মীয় উপাসনা গৃহসমূহ হিন্দু বস্তু শাস্ত্ৰৰ আধাৰত নিৰ্মিত হৈছিল বুজিছানে তাৰপিছত এইকেইটা তুমি লিখি দিবা নেক্সট চোৱা কুৱেশ্যনটো চোৱা এক নম্বৰটো ভাৰতৰ সাংস্কৃতিক বহুত্ববাদৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে চমুকৈ লিখা চোৱা উত্তৰটো তোমালোকে লিখি দিবা এইকেইটা লিখি দিবা ছাত্ৰ-ছাত্ৰীসকল স্কেল কৰি দিছোঁ মই তোমালোকে মানে ৰখাই ভিডিঅ'টো অকণমান ৰখাই লিখি দিবা বুজিছানে যিহেতু ভিডিঅ'টো অকণমান দীঘল হৈ যাব কাৰণে মই স্কেল কৰি দিছোঁ তোমালোকৰ কাৰণে সুবিধা হ'ব তোমালোকে ভিডিঅ'টো মানে অকণমান ৰখাই দিবা
বুজিছানে নেক্সট চোৱা এই কুৱেশ্যনটো 6 নম্বৰটো অসমত আৰ্য অনাৰ্য সকলোৰে সমন্বিত অৱদানেৰে এক সংমিশ্ৰিত সংস্কৃতিৰ উৎপত্তি হৈছে এক প্ৰসংগটো চমুকৈ এই প্ৰসংগটো মানে চমুকৈ আলোচনা কৰা চোৱা উত্তৰ আমি কেনেকৈ লিখিম উত্তৰ জনগোষ্ঠী সংস্কৃতি আৰু ধৰ্মৰ বিচিত্ৰ সমাহাৰ হিচাপে অসমক গণ্য কৰা হয় দীৰ্ঘকাল জুৰি জনগোষ্ঠীৰ বৈচিত্ৰ্য অসমৰ এক বৈশিষ্ট্য হিচাপে স্বীকৃতি হৈ আহিছে প্ৰাচীনকাল আৰু মধ্যযুগত ৰাজ্যখনৰ বিভিন্ন অংশত ভালেমান নৃগোষ্ঠী যেনে নিগ্ৰো গোষ্ঠী অট্ৰলয়ত মংগোলীয় গোষ্ঠী দ্ৰাবিড়সকল আৰু ককেশায়ত গোষ্ঠী আদিয়ে বসতি স্থাপন কৰিছিল ইতিহাসবিদসকলৰ মতে তীব্ৰত বিক্ষী ব্ৰাহ্মী গোত্ৰৰ মংগোলীয় লোকসকলৰ ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত প্ৰৱেশ কৰিছিল আৰু ক্ৰমান্বয়ে অসম বংগদেশ বিহাৰ আৰু নেপালত বসতি স্থাপন কৰিবলৈ আৰম্ভ কৰিছিল অসম আগমনৰ ঠিক পাছতে এই মংগোলীয় জনগোষ্ঠীৰ লোকসকলে যিসকল লোকৰ সংস্পৰ্শলৈ আহিছিল তেওঁলোকৰ জৰিয়তত আৰু সংস্কৃতিৰ বৈশিষ্ট্যৰ আত্মীকৰণ আৰম্ভ কৰে নেক্সট অসমীয়া সমাজৰ লোকসকলৰ এক বৃহৎ অংশ আৰ্য গোষ্ঠীয়ে হিন্দু ধৰ্মীয় লোক আৰু বিভিন্ন অনাৰ্য জনগোষ্ঠীৰ লোকেৰে গঠিত জনজাতীয় লোকসকলেৰে আহোম সম্প্ৰদায়ৰ ওপৰত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছিল অঞ্চলটোৰ বিভিন্ন জনজাতীয় লোৰ ভাষাৰ পৰা অসমীয়া ভাষাত ভালেমান শব্দৰ উৎপত্তি হৈছে বুলি অনুমান কৰা হৈছে একেদৰে জনজাতীয় লোকৰ মাজত প্ৰচলিত ভালেমান সংস্কৃতিৰ বৈশিষ্ট্য অসমীয়া সংস্কৃতিয়ে আহৰণ কৰিছে বুজিছেনে নেক্সট গতিকে এইটো সত্য যে অসমত আৰ্য অনাৰ্য সকলোৰে সমন্বিত অৱদানেৰে এক সংমিশ্ৰিত সংস্কৃতিৰ উৎপত্তি হৈছে বুজিছেনে গতিকে মানে এইটোৱে সত্য যে অসমত আৰ্য অনাৰ্য সকলোৰে কি সন্মতি অৱদানেৰে এক সংমিশ্ৰিত সংস্কৃতিৰ উৎপত্তি হৈছে বুজিছেনে নেক্সট 7 নম্বৰ কুৱেশ্যনটো অসমৰ চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা অসমৰ মানে চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখিব দিছে আমাক চোৱা তোমালোকে এইকেইটা লিখি দিবা তোমালোকে বুজিছানে নেক্সট 8 নম্বৰ কুৱেশ্যনটো অসমৰ ধৰ্মীয় বিবিধতা আৰু সংস্কৃতিৰ বিষয়ে লিখা উত্তৰ অসমৰ এক লক্ষণীয় বৈশিষ্ট্য হ'ল ৰাজ্যখনত সংস্কৃত আৰু বিভিন্ন ধৰ্মীয় বৈচিত্ৰ্য পৰিলক্ষিত হয় অসমৰ ভিন ভিন জনগোষ্ঠীৰ লোকে ভিন ভিন ধৰ্ম অনুসৰণ কৰে বুজিছেনে অসমৰ ভিন ভিন জনগোষ্ঠীয়ে মানে লোকে ভিন ভিন ধৰ্ম অনুসৰণ কৰে ধৰ্ম পালন কৰে বুজিছেনে তাৰপিছত চোৱা অসমৰ অধিকাংশ লোক হিন্দু ধৰ্ম অনুসৰণ কৰে বুজিছেনে অসমৰ অধিকাংশ লোকে হিন্দু ধৰ্ম অনুসৰণ কৰে ৰাজ্যখনত ইছলাম খ্ৰীষ্টিয়ান জৈন বৌদ্ধ শিখ আৰু জনজাতীয় ধৰ্মাৱলম্বী লোকে জনজাতীয় ধৰ্মপন্থাৱলী লোক অসমত বসবাস কৰা হিন্দু ধৰ্মৰ ভিতৰত ঘাইকৈ শাক্ত শৈৱ বৈষ্ণৱ আৰু হুৰপন্থী লোক দেখা যায় অসমত শক্তি পীঠৰ অৱস্থিতিৰ বাবে প্ৰসিদ্ধ অসমৰ কামাখ্যা মন্দিৰ আটাইতকৈ প্ৰভাৱী শক্তিপীঠ বুজিছেনে সমগ্ৰ অসমত বসতি স্থাপন কৰা অন্য এটা ধৰ্মীয় গোট হৈছে শিখসকল চন্দ্ৰকান্ত সিংহৰ শাসনকালত সংঘটিত হোৱা মানৰ অসম আক্ৰমণৰ সময়ত আহোম সৈন্যক সহায় কৰিবলৈ পঞ্জাৱৰ ৰঞ্জীয় সিংহৰ নিৰ্দেশ ক্ৰমে এটা শিখ সৈন্যদল অসমলৈ আহিছিল বুজিছেনে তাৰপিছত ছাত্ৰ ছাত্ৰীসকল 9 নম্বৰ কুৱেশ্যনটো তোমালোকৰ উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্যকেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা সংমিশ্ৰিত আৰু বিৱৰ্তন কিয় অধিকতৰ হৈছে চোৱা এইকেইটা তোমালোকে লিখি দিবা অকমান দীঘল আছে যেহেতু তোমালোকৰ এক্সামত আহিব তোমালোকে লিখিবই লাগিব বুজিছানে তাৰপিছত চোৱা 1 নম্বৰটো প্ৰাচীন ভাৰতৰ ভাস্কৰ্য শিল্প এটোৰ বিষয়ে লিখিব দিছে চোৱা আমাক কি লিখিম উত্তৰ হিন্দু সভ্যতাৰ সময়ৰ পৰাই ভাৰতৰ ভাস্কৰ্য শিল্পৰ নিদৰ্শন দেখিবলৈ পোৱা যায় প্ৰাচীন কালত ভাস্কৰ্যসমূহ
শিল ব্ৰঞ্জ তাম আৰু সোণেৰে নিৰ্মাণ কৰা হৈছিল নেক্সট চোৱা স্থানীয় শৈলীৰে মূৰ্তিসমূহ নিৰ্মাণ কৰা হৈছিল এই মূৰ্তিসমূহত শান্তি আৰাম পিৰাজ স্বৰ্গীয় প্ৰেম আদি প্ৰকাশ কৰা হৈছিল গৌতম বুদ্ধ মহাবীৰ হিন্দু দেৱ দেৱী যগ যখুনি অপেশ্বৰী হিন্দু তথা বৌদ্ধ ধৰ্মৰ লগত জড়িত বিভিন্ন জীৱ-জন্তুৰ মূৰ্তি এই ভাস্কৰ্যসমূহৰ ভিতৰত দেখা যায় নেক্সট চোৱা ভাৰতৰ ভাস্কৰ্য শিল্পকলাত গান্ধাৰ শিল্পকলা মথুৰা শিল্পকলা অমৰাৱতী শিল্পকলা নামেৰে তিনিটা ভাগত ভাগ কৰিব পাৰি বুজিছানে নেক্সট চোৱা এইবোৰৰ ভিতৰত গান্ধাৰ শিল্পকলা আটাইতকৈ জনপ্ৰিয় আছিল বুজিছানে এইকেইটাৰ ভিতৰত গান্ধাৰ শিল্পকলাই আছিল আটাইতকৈ জনপ্ৰিয় তাৰপিছত চোৱা গান্ধাৰ শিল্পকলাত গ্ৰীক ৰোমান ভাস্কৰ্য শিল্প কৌশলৰ প্ৰয়োগ কৰি বহু বুদ্ধ মূৰ্তি নিৰ্মাণ কৰা হৈছিল মথুৰা শিল্পকলাই গুপ্ত যুগত চৰম উৎকৰ্ষ লাভ কৰিছিল অমৰাৱতী শিল্পকলা খ্ৰীষ্টপূৰ্ব ৩য় শতিকাৰ পৰা প্ৰায় ৬০০ বছৰ জুৰি প্ৰচলিত হৈ আছিল বুজিছানে তাৰপিছত চোৱা ভাৰতীয় চিত্ৰকলা বিষয়ে লিখিব দিছে তোমালোকে এইটো লিখিবা উত্তৰটো এইটো লিখি দিবা বুজিছানে তাৰপিছত চোৱা ৪ নম্বৰটো অসমৰ ভাস্কৰ্য শিল্প লিখিব দিছে আমাক চোৱা আমি কেনেকৈ লিখিম উত্তৰ প্ৰাচীন কাল আৰু মধ্যযুগত অসমত ভাস্কৰ্য শিল্পৰ বিকাশ সাধন হৈছিল অসমৰ বিভিন্ন ঠাইত মন্দিৰৰ দেৱালত খোদিত কৰা দ্বিমাত্ৰিক অথবা পূৰ্ণাংগ ৰূপত নিৰ্মিত ত্ৰিমাত্ৰিক মূৰ্তি আৱিষ্কৃত হৈছিল শিলৰ বাহিৰে হাতীৰ দাঁত সোণ ৰূপ ব্ৰঞ্জ আৰু কাঠ আদিৰে মূৰ্তি নিৰ্মাণ কৰা হৈছিল এই মূৰ্তিসমূহৰ ভিতৰত দেৱী মূৰ্তি শিৱ বিষ্ণু গণেশ সূৰ্য গুড়া হাতী আদি ৰাজ্যখনৰ বিভিন্ন অংশত বিভিন্ন জীৱ-জন্তুৰ ভাস্কৰ্য দেখা যায় ভাস্কৰ্য শিল্পৰ নিদৰ্শন আৱিষ্কৃত হোৱা ঠাই কিছুমান হ'ল চোৱা তেজপুৰৰ দ পৰ্বতীয়া বামুণী পাহাৰ মদন কামদেৱ আমবাৰী গোৱালপাৰাৰ পাগলাটেক সূৰ্য পাহাৰ বৰগংগা নুমলীগড় হোজাই ডিব্ৰুগড় শুকেশ্বৰ আদি এই ভাস্কৰ্য গুপ্ত যুগৰ খ্ৰীষ্টীয় ৬ষ্ঠ শতিকাৰ নিৰ্মাণ হৈছিল বুলি ঠাৱৰ কৰা হৈছে তাৰপিছত চোৱা ৫ নম্বৰ কুৱেশ্যনটো অসমৰ স্থাপত্য শিল্পৰ বিষয়ে লিখিব দিছে চোৱা আমি কেনেকৈ লিখিম উত্তৰ প্ৰাচীন কালত অসমত স্থাপত্য শিল্পৰ অধিক উৎকৰ্ষণ সাধন হোৱা নাছিল অসমত বৰ্তমান স্থাপত্য শিল্পৰ যিবোৰ নিদৰ্শন দেখিবলৈ পোৱা যায় সেইবোৰৰ প্ৰায় আটাইবোৰেই মধ্যযুগৰ আৰু আহোম ৰাজবংশ অথবা কোচ ৰজাসকলৰ পৃষ্ঠপোষকতাত উৎকৰ্ষণ সাধন হৈছিল অসমৰ প্ৰধান স্থাপত্যসমূহৰ ভিতৰত আহোম ৰাজত্বকালত নিৰ্মিত ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ আৰু ভালেমান মন্দিৰ আছে এই সময়ছোৱাত নিৰ্মিত বিখ্যাত মন্দিৰসমূহ হ'ল কামাখ্যা মন্দিৰ উগ্ৰতা মন্দিৰ উমানন্দ মন্দিৰ শিৱদৌল জয়দৌল দেৱীদৌল ফাকুৱা দৌল হাজোৰ হায়গ্ৰীৱ মাধৱ মন্দিৰ শুক্ৰেশ্বৰ দেৱালয় দেৰগাঁও আৰু বিশ্বনাথৰ শিৱ মন্দিৰৰ নৱগ্ৰহ মন্দিৰ ইত্যাদি এই স্থাপত্যসমূহ ইটা আৰু শিলেৰে সজা হৈছিল বুজিছানে এই স্থাপত্যসমূহ ইটা আৰু শিলেৰে সজা হৈছিল আহোম ৰজাসকলে নিৰ্মাণ কাৰ্যত যথেষ্ট মনোযোগ নিবিদ্ধ কৰিছিল বাট-পথ প্ৰসাদ মন্দিৰ আদিৰ নিৰ্মাণ আৰু মেৰামতি তদাৰক কৰিবলৈ চাংৰুং ফুকন নামৰ এজন বিষয়া নিয়োগ কৰা হৈছিল বুজিছানে চাংৰুং ফুকন মানে নামৰ এজন বিষয়া নিয়োগ কৰিছিল তাৰপিছত চোৱা ৬ নম্বৰ কুৱেশ্যনটো অসমৰ বৈষ্ণৱী সাহিত্য এইটো বিষয়ে লিখিব দিছে তোমালোকে লিখি ল'বা তাৰপিছত চোৱা ৭ নম্বৰটো অসমৰ লোকসংগীত চোৱা আমি কেনেকৈ লিখিম উত্তৰ অসমত ভিন ভিন উপলক্ষিত পৰিৱেশন কৰা বিভিন্ন ধৰণৰ লোকসংগীতৰ প্ৰচলন আছে অসমৰ লোকসংগীতসমূহ অনন্য আৰু বিচিত্ৰপূৰ্ণ লোকসংগীত অসমীয়া সংস্কৃতিৰ এক অপৰিহাৰ্য অংগ বিবাহ উৎসৱ পাৰ্বণ সামূহিক সমাৱেশ আদিত
এইবিলাক পৰিৱেশন কৰা হয়। কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীতৰ বিশেষ জনপ্ৰিয়তা আছে। অন্যান্য জনপ্ৰিয় লোকগীতসমূহ হৈছে নিচুকনি গীত, বিয়ানাম, দাইনাম, আইনাম, কামৰূপী লোকগীত, টোকাৰী গীত, দৰঙৰ চিয়া গীত, খৰখীয়া গীত ইত্যাদি। লোকগীতৰ ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱাৰ বাবে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ উভয়ে লোক সংগীতৰ ভালেমান শিল্পীক সন্মানিত কৰিছে। সংগীত নাটক একাডেমীৰ দ্বাৰা সন্মানিত কেইগৰাকীমান শিল্পী হৈছে প্ৰয়াত খগেন মহন্ত, ৰামেশ্বৰ পাঠক আৰু প্ৰতিমা পাণ্ডে বৰুৱা। বুজিছেনে? এই তিনিজন। গোৱালপৰীয়া লোকগীতৰ শিল্পী প্ৰতিমা পাণ্ডে বৰুৱাক কেন্দ্ৰীয় চৰকাৰে পদ্মশ্ৰী উপাধিৰে সন্মানিত কৰিছিল। বুজিছেনে? নেক্সট আছে 8 নম্বৰ কুৱেশ্যনটো অসমৰ ধৰ্মীয় সংহতি। অসমৰ ধৰ্মীয় সংহতিৰ বিষয়ে লিখিব দিছে, তোমালোকে এইটো লিখি দিবা। তাৰপিছত আছে 9 নম্বৰটো অসমৰ বুৰঞ্জী সাহিত্য। অসমৰ বুৰঞ্জী সাহিত্যৰ বিষয়ে লিখিব দিছে। চোৱা উত্তৰ আমি কেনেকৈ লিখিম। মধ্যযুগৰ আহোম ৰজা আৰু ডাঙৰীয়াসকলৰ পৃষ্ঠপোষকতাত বুৰঞ্জী সাহিত্যসমূহৰ ৰচনা কৰা হৈছিল। এই বুৰঞ্জী সাহিত্যসমূহ অসমৰ সাহিত্যৰ ভঁৰাললৈ এক গুৰুত্বপূৰ্ণ সংযোজন আছিল। প্ৰথম অৱস্থাত ৰাজকীয় ঘটনাৱলী সন্নিৱিষ্ট এই ৰচনাসমূহ আহোমসকলৰ নিজা ভাষাতে ৰচিত হৈছিল। 16 শতিকাৰ পৰা অসমীয়া ভাষাটো লিখিবলৈ লোৱা হয়। ব্ৰিটিছ শাসনকালত কিছুমান বুৰঞ্জী সাহিত্যৰ উদ্ধাৰ, সংৰক্ষণ আৰু মুদ্ৰণৰ পদক্ষেপ গ্ৰহণ কৰা হয়। এনে কিছুমান বুৰঞ্জী হৈছে তুংখঙ্গীয়া বুৰঞ্জী, দেওদাই বুৰঞ্জী, কছাৰী বুৰঞ্জী, জয়ন্তীয়া বুৰঞ্জী আদি। বুজিছেনে? তাৰপিছত চোৱা 10 নম্বৰটো বিহু উৎসৱ। বিহু উৎসৱটো কেনেকৈ লিখিবা চোৱা বিহু উৎসৱটো উত্তৰ অসমৰ অসমীয়া লোকসকলে জাত-পাত, উচ্চ-নীচৰ ভেদাভেদ পাহৰি সকলোৱে মিলি বিহু উদযাপন কৰে। বিহু অসমৰ অতি আদৰৰ উৎসৱ। বুজিছানে? বিহু মানে অসমৰ অতি আদৰৰ উৎসৱ। একোটা বৰ্ষত 3টা বিহু উদযাপন কৰা হয়। বছৰত 3টা বিহু উদযাপন কৰা হয়। চ'ত মাহত সংক্ৰান্তিৰ দিনাৰ পৰা বহাগ মাহৰ প্ৰথম 6 দিনলৈ বহাগ বা ৰঙালী বিহু উদযাপন কৰা হয়। কাতি মাহৰ প্ৰথম দিনটোত কাতি বা কঙালী বিহু হিচাপে উদযাপন কৰা হয় আৰু মাঘ বা ভোগালী বিহু পুহ মাহৰ অন্তিম দিনটোৰ ৰাতিৰ ভাগত আৰু মাঘ মাহৰ প্ৰথমটো ৰাতিপুৱা উদযাপন কৰা হয়। বুজিছানে? নেক্সট কি কৈছে, ৰঙালী বিহুত ৰং ধেমালি আৰু প্ৰাঞ্চাল্যৰ প্ৰয়োভৰ হয়। ৰঙালী বিহুৰ 7 দিনক ক্ৰমে গৰু বিহু, মানুহ বিহু, গোসাই বিহু, কুটুম বিহু, চেনেহী বিহু, মেলা বিহু আৰু চেৰা বিহু বুলি কোৱা হয়। বুজিছানে? নেক্সট কি কৈছে, প্ৰথম দিনটো গৰু বিহু হিচাপে উদযাপন কৰা হয়। এই দিনটোত গৰুক তেল হালধি সানি স্নান কৰোৱা হয়। দ্বিতীয় দিনটো মানুহ বিহু হিচাপে উদযাপন কৰা হয়। এই দিনটোত সকলোৱে নতুন বস্তু পৰিধান কৰি বয়স্ক লোকসকলৰ আশীৰ্বাদ গ্ৰহণ কৰে। ৰঙালী বিহু তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ আৰু সপ্তম দিনকেইটাক ক্ৰমে গোসাই বিহু, কুটুম বিহু, চেনেহী বিহু, মেলা বিহু আৰু চেৰা বিহু বুলি কোৱা হয়। এই সময়ছোৱাত বিহু নৃত্য, খেল ধেমালি আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। কাতি মাহৰ প্ৰথম দিনটোক কাতি বিহু পালন কৰা হয়। বুজিছেনে? কাতি মাহৰ প্ৰথম দিনটোত কাতি বিহু পালন কৰা হয়। এই বিহু আদ্যন্তিক পৰস্পৰেৰে বিভিন্ন ৰীতি নীতিৰে পালন কৰা হয়। মাঘ বিহু বা ভোগালী বিহুত উৰুকাৰ দিন সমূহীয়া ভোজ ভাতৰ আয়োজন কৰা হয়। উক্ত দিনটোত সাজি উলিওৱা ভেলাঘৰ, বাঁহ, খেৰ আদিৰ সজা অস্থায়ী পজাঘৰ বা মেজি ৰং ধেমালিৰে ভোজ ভাত খোৱাত অন্ততঃ পিছদিনা জ্বলাই দিয়া হয়। মানুহে অগ্নি দেৱতাৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে। বুজিছেনে? মানুহে অগ্নি দেৱতাৰ পৰা আশীৰ্বাদ কৰে। এইখিনি কয়। এইটো হৈছে তোমালোকৰ আনচাৰ। তো আজি ইমানলৈকে সামৰিলোঁ। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা আৰু এটা ছাবস্ক্ৰাইব কৰি দিবা। অ'কে বাই, টেক কেয়াৰ।